কাইলৈ পবিত্ৰ ঈদ উল ফিতৰ লাখ লাখ ইছলাম ধৰ্মাৱলম্বীয়ে পালন কৰিব ঈদ উল ফিতৰ মাজোৰা ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিব পবিত্ৰ ঈদ উল ফিতৰ সজাই পৰাই তোলা হৈছে ঈদগাহ মছজিদসমূহ ইতিমধ্যে ঈদ উপলক্ষে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ উদ্দীপনা মছজিদসমূহ পৰিষ্কাৰৰ লগতে বজাৰতো আজিৰ দিনটোত দেখা গ'ল ব্যাপক ভিৰ অহাকালিৰ দিনটোত সকলোৱে শান্তিৰ বাবে আদায় কৰিব ঈদৰ নামাজ আমিও দ্য গ্লোবেল নিউজ ইণ্ডিয়াৰ তৰফৰ পৰা প্ৰতিজন ইছলাম ধৰ্মী লোকলৈ জনাইছোঁ ঈদ উল ফিতৰ শুভেচ্ছা।